মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণ এই অধ্যায়টোৰ থাকি যোৱা কিছু অংশ আমি আলোচনা কৰিব বিচাৰিছো। বিশেষকৈ এটা চলকযুক্ত একঘাতৰ সমীকৰণসমূহ কেনেধৰণে আমি প্ৰয়োগ কৰিব পাৰোঁ এই সম্পৰ্কে আজি এই ভিডিঅ'টোত আমি উপস্থাপন কৰিম। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে চাব আৰু ইয়াৰ লগত জড়িত আনুষংগিক যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবোৰ কৰিবলৈ যত্ন কৰিব। ছাত্ৰ-ছাত্ৰীসকল, আজি এটা চলকযুক্ত একঘাতৰ সমীকৰণ এই পাঠটিৰ থাকি যোৱা যি অংশ অৰ্থাৎ এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ প্ৰয়োগ এই সম্পৰ্কে আমি ইয়াত শিকিব ওলাইছো। বিশেষকৈ একঘাতৰ অৰ্থাৎ এটা চলকযুক্ত একঘাতৰ সমীকৰণ প্ৰয়োগ কেনেকৈ কৰিব পাৰি এই সম্পৰ্কে আমি ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাব বিচাৰিছো। তাৰ বাবে আমি এটি প্ৰশ্ন আমি যুগুত কৰিছো। আমি প্ৰশ্নটো প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকলে বুজিব লাগিব যে এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়। সংখ্যাটো কি? অৰ্থাৎ এটা সংখ্যাৰ 5 গুণ অৰ্থাৎ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়। সংখ্যাটো কি নিৰ্ণয় কৰা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, সংখ্যাটো কি সেইটোতো আমি নাজানো। আমি সেই যিটো নাজানো এই নজনা মানটোকে আমি চলক হিচাপে ল'ব লাগে। এই চলকটো আমাৰ সুবিধা অনুযায়ী আমি x, y, z, p, q, m, n আমি ধৰি ল'ব পাৰোঁ। এতিয়া আমি যদি এই প্ৰশ্নটোৰ এটা সলিউশন বিচাৰিব যাওঁ তেতিয়াহ'লে আমি এইটো এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ যোগেদি আমি সমাধান কৰিব পাৰিম। এতিয়া আমি সমাধানলৈ আহিব বিচাৰিছো। আমি যিহেতু সংখ্যাটো নাজানো সেয়ে আমি ধৰা হ'ল সংখ্যাটো হ'ল 1। তা সংখ্যাটোৰ 5 গুণ বুলি কোৱাৰ লগে লগে that is 5x আৰু এই 5x ৰ লগত 10 যোগ কৰিলে আমি পাওঁ অৰ্থাৎ 5x plus 10। এটা প্ৰশ্ন মতে কোৱা আছে যে 5x plus 10 is equal to 65। অৰ্থাৎ এইটো প্ৰশ্ন মতে কোৱা আছে যে এইটো এটা চলকযুক্ত একঘাতৰ সমীকৰণ। ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰোঁ। যেহেতু 5x আমি লেফট সাইডে ৰাখিম আৰু প্লাস 10টো এই যেতিয়া সমান চিহ্নৰ ইফালে গুচি আহিব ই কেনেকৈ আহিব -10 হিচাপে আহিব। সো 5x equal to 65 minus 10 এইটো ৰূপত আমি স্টেপটো পাম। দেন 65 ৰ পৰা 10 যদি আমি মাইনাস কৰোঁ তেতিয়াহ'লে আমি পাম we find the 5x equal to 55 and that 5 is এই 5টো x ৰ লগত পূৰণ হৈ আছে সেয়ে 5টোৱে এই 55 ক হৰণ কৰিব। সো আলটিমেটলি আমি কি পাম x is equal to 11। অৰ্থাৎ এতেকে যিটো আমি নিৰ্ণয় সংখ্যা আমি সংখ্যাটো ডিফাইন কৰিব বিচাৰিছিলো তাৰ মানটো হ'ব 11। আৰু ইয়াক আমি প্ৰমাণ কৰিও চাব পাৰোঁ। ধৰি আমি লেফট হ্যান্ড সাইডটো লওঁ। লেফট হ্যান্ড সাইডত যেহেতু আমাক দেখিছো 5x plus 10 এটা যদি আমি 5x plus 10 হয় তে ইয়াত আমি এটা কথা চাওঁ x ৰ জায়গাত যদি আমি কি কৰোঁ 11 পুট কৰি দিওঁ 5 to 11 ৰ লগত পূৰণ হৈ আছে তেতিয়াহ'লে 5 11 55 যোগ 10 that is 65। তেতিয়াহ'লে আমি দেখিম যে লেফট হ্যান্ড সাইড this is left hand side is equal to right hand side। তেতিয়াহ'লে আমি যিটো উত্তৰ আমি এই সমাধানটো পালো তেতিয়া আমি গম পাম যে এইটো শুদ্ধ হৈছে। আমি তেনেধৰণৰ প্ৰমাণ কৰি চাব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, পুনৰ আমি এই সমাধানটো কৰিব যাওঁতে দেখা পাইছো যে আমি সংখ্যাটো কি নাজানো সেয়ে তাক আমি ধৰি ল'বলগীয়া হ'ল। ধৰা হ'ল সংখ্যাটো x আৰু যেহেতু এই প্ৰশ্নত কোৱা হৈছে যে এটা সংখ্যাৰ 5 গুণ অৰ্থাৎ সংখ্যাটো আমি x বুলি যদি ধৰিছো
সংখ্যাটো যদি আমি x ধৰো তেতিয়াহ'লে সংখ্যাটো যেটোৰ 5 গুণ অৰ্থাৎ 5x তাৰ লগত যদি আমি 10 যোগ কৰো তেতিয়া যোগফলটো কিমান হ'ব বুলি কৈছে সমান 65 so this is the linear equation of one variable আৰু ইয়াৰ পৰাই আমি x ৰ মানটো আমি উলিয়াব পাৰিছো এইটো আমি যেহেতু ইয়াত ছাত্ৰ-ছাত্ৰীসকলক দেখুৱাই দিছো যে কেনে ধৰণে সমাধানটো কৰিব পাৰি তোমালোকে ইয়াৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিবা বুলি মই আশা ৰাখিছো বিশেষকৈ এই 2 নম্বৰ প্ৰশ্নৰ ক্ষেত্ৰত আমি দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ প্ৰশ্নটো আমি পুনৰ ভালদৰে পঢ়িম 8 বছৰৰ পাছত দুয়োৰে বয়সৰ সমষ্টি 86 ইয়ে হ'ল অৰ্থাৎ দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ কবিতাৰ যদি বয়সটো আমি x হিচাপে ধৰো বৰ্তমান বয়সটো x হিচাপে ধৰো তেতিয়াহ'লে দেউতাকৰ বৰ্তমান বয়সটো কিমান হ'ব 4x অৰ্থাৎ 4 গুণ বেছি 8 বছৰৰ পিছত কবিতাৰ বয়স কিমান হ'ব অৰ্থাৎ x + 8 আমি কলো যে আমি কবিতাৰ বয়সটো যেটো x তেতিয়াহ'লে 8 বছৰৰ পিছত কবিতাৰ বয়সটো কিমান হ'ব 8 + x বুজিবলৈ যত্ন কৰিম ঠিক দেউতাকৰ কিমান হ'ব যেহেতু কবিতাতকৈ দেউতাকৰ বয়স 4 গুণ বেছি তেতিয়াহ'লে 4x + 8 অৰ্থাৎ 8 বছৰৰ পিছত এতিয়া যদি এই দুয়োটা সমীকৰণ অৰ্থাৎ দুয়োটা বৰ্তমান বয়স আমি যদি এনেকৈ যোগ কৰি দিওঁ তেতিয়াহ'লে শেষত আমি দুইটাৰ কিমান পাম 86 বছৰ পাম ইয়াৰ পৰা আমি x ৰ মানটো যদি উলিয়াই ল'ব পাৰো কবিতাৰ বৰ্তমান বয়সটো যদি আমি উলিয়াই ল'ব পাৰো এই সমীকৰণটোৰ যোগেদি তেতিয়াহ'লে আমি দেউতাকৰ বৰ্তমান বয়সটো 4x ৰ সহায়ত আমি উলিয়াব পাৰিম এতিয়া এই প্ৰশ্নটোৰ আমি সমাধান চাব বিচাৰিছো যেহেতু দেখা পাইছো যে আমি কবিতাৰ বৰ্তমান বয়সটো ধৰিব লাগিব কবিতাৰ বৰ্তমান বয়স যদি আমি x হিচাপে ধৰো তেতিয়াহ'লে দেউতাকৰ বৰ্তমান বয়স হ'ব 4x 8 বছৰৰ পাছত অৰ্থাৎ 8 years later কবিতাৰ যেটো এজ বা বয়সটো হ'ব x + 8 8 বছৰৰ পাছত দেউতাকৰ বয়স হ'ব 4x + 8 আৰু প্ৰশ্ন মতে কৈছে যে x + 8 4x + 8 অৰ্থাৎ এই খণ্ডটো আৰু এই খণ্ডটোৰ যোগফল 86 এটো এটা ওয়ান ভেৰিয়েবল লিনিয়াৰ ইকুৱেচন হয় ইয়াত এটা চলকযুক্ত একঘাতৰ সমীকৰণ এটা আমি যদি x ৰ মানটো ডিফাইন কৰিবলগীয়া হয় তেতিয়াহ'লে x + 4x আমি ওচৰত ৰাখি ললো আৰু 8 + 8 এটা স্থানত ৰাখিলো ঠিক সিমিলাৰলি ইকুৱেল চিন দি এটো আমি পাতি গলো 86 টো x + 4x দুইটা যোগ কৰিলো যোগ কৰাৰ পিছত আমি যোগফলটো 5x পালো আৰু এণ্ড দ্য কনসিকুৱেন্স আমি এটা ষ্টেপ স্কিপ কৰিছো 8 + 8 = 16 এই 16 টো লগে লগে আমি কি কৰিছো 86 - 16 হিচাপে আমি লৈ আছো ইয়াৰ মাজত কোনো শিক্ষকে আৰু এটা ষ্টেপ লিখে ব্যৱহাৰ কৰে আমি কেটো নকৰি এটা স্কিপ কৰি এটা আমি লৈ আইছো 5x = 86 - 16 এতিয়া 5x = 86 ৰ পৰা 16 গলে 70 হ'ব এই 5x টো ইয়াৰ লগত পূৰণ হৈ আছে পূৰণ হোৱাৰ কাৰণে ই 70 হৰণ কৰিব সো x ৰ মানটো আমি কি পাম 14 years পাম অৰ্থাৎ কবিতাৰ বৰ্তমান বয়সটো আমি 14 বছৰ পালো এটা দেউতাকৰ বৰ্তমান বয়সটো আমি কেনেকৈ উলিয়াম যেহেতু দেউতাকৰ 4 গুণ বেছি সো 4 * 14 that is 56 years অৰ্থাৎ দেউতাকৰ বয়সটো হৈছে 56 বছৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই যি এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ প্ৰয়োগ এই সম্পৰ্কে আমি কিছু কথা এই ভিডিওটোৰ সহায়ত শিকিবলৈ যত্ন কৰিলো ইয়াৰ লগত জড়িত তেনে সমস্যাসমূহ সমাধান কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ঘৰত যত্ন কৰিব বুলি মই আশা ৰাখিছো ধন্যবাদ